এইপিনে আমাৰ সপোনীৰ মেকআপ হৈ আছে। Hey guys, welcome to Angsukir Porithi. আজি আমি ভাওনা কৰিবলৈ গৈ আছো গোৱালপাৰালৈ আৰু লিটাৰেলি মৰিগাঁৱৰ পৰা গোৱালপাৰালৈ 200 কিলোমিটাৰ বাট। আমাৰ টিমটো প্ৰফেচনেল নহয় যদিও আমি প্ৰতি বছৰে আমাৰ গাঁৱতে নাটক কৰোঁ আৰু এইবাৰ আমাৰ প্ৰথম বাহিৰত এনেকৈ নিমন্ত্ৰণ কৰিছে তাকো ইমান দূৰ। আমি ৰাস্তাত দুবাৰেই নামিছো, এবাৰ চাহ খাবলৈ আৰু এবাৰ ভাত খাবলৈ। বাকি গোটেই ৰাস্তাটো আমি গাড়ীতে গৈ আছো। যেহেতু ৰাস্তাও বেয়া আছিলে, কনষ্ট্ৰাকশ্যন হৈ আছিলে, সেইকাৰণে আমি পাওঁতে বহুত সন্ধিয়া হৈ গৈছিলে, 6টামান বাজিছিলে আৰু এয়া আমি গোৱালপাৰা উপস্থিত হলোহি। আৰু এইপিনে এটা জগন্নাথ মন্দিৰ আছে আৰু তাৰ বিপৰীত চাইডে এইটো আমাৰ ষ্টেজ। ইয়াতে আজি আমি পৰিৱেশন কৰিম আমাৰ নাট কুৰু সন্ধ্যা আৰু তেওঁলোকে আমাক জনাইছিলে যে তাত কোনোদিনে ভাওনা হৈয়ে পোৱা নাই, এইবাৰেই প্ৰথম। তাৰ পাছত মই মেকআপ কষ্টিউম পিন্ধি ৰেডি হৈ গ'লো আৰু আজি মোৰ ভাওটো হৈছে দ্ৰৌপদী। এইপিনে গ্ৰীণ ৰুমত আমাৰ দেউতাই মেকআপ কৰি আছে আৰু এয়া সপোনীৰ ভাওত আমাৰ ভিনদেউ। এয়া কৰ্ণৰ ঘৈণীয়েক পদ্মাৰ ভাওত আমাৰ হিয়া আৰু আনপিনে এয়া বলোৰাম আৰু মোৰ ভাওৰ কিছু অংশ মই ইয়াতেই দি দিলোঁ। এইখিনি ঠাই হৈছে গোৱালপাৰাৰ দুধনৈৰ কাৰিপাৰা নামৰ ঠাই আৰু খুবেই ভাল লাগিলে, মানুহখিনিও ভাল লাগিলে আৰু আমাৰ ভাওনা শেষ হওঁতে দুটাই বাজি গ'ল। তাৰপাছত আমি মেকআপ কষ্টিউম সকলোবোৰ আঁতৰাই সকলো বস্তু বাহিনী গাড়ীত উঠালোঁ আৰু গাড়ীত উঠাৰ পৰাই ভাগৰত ইমানেই টোপনি লাগিছে, কিন্তু বেছি সময় শুব নোৱাৰিলোঁ। তাত ভালকৈ ভাত খোৱা নহ'ল কাৰণে নে কি নাজানো, ইমানেই ভোক লাগিছিলে, গাড়ী ৰখাওঁতে অকণমান কিবাকিবি কিনি লৈ খাই ল'লোঁ। আৰু এইপিনে দাদাহঁতে যে ভাওনাৰ ভাগৰ মৰাই নাই, আকৌ গাড়ীটো নাচি আহিছে। আজিৰ ভিডিঅ'টোত ইমানেই আছিল। থেংকছ ফৰ ৱাটছিং।